আমাৰ এই এপিসোডত আমি গৈ আছো কলি গৈ আছো দীপিকা প্লিজ ঋষিকেশ গৈ আছো আমি দিল্লীৰ পৰা Rishikesh is 198 exactly 200 kilometers away from Delhi আমি ৰাতিপুৱা 6টা বজাত ষ্টাৰ্ট কৰিছো দিল্লীৰ পৰা so that we can bypass a Delhiৰ morning traffic to it's a weekend Saturday আজি আমি তাত থাকিম যদি weatherটো ভাল থাকে river rafting কৰিম right now we are on Delhi Meerut expressway next halt will be Meerut ৰাখিম অকমান দেৰি ব্ৰেকফাষ্ট কৰিম মেৰটৰ পৰা এক্সেক্টলি 100 কিলোমিটাৰ থাকি যায় ঋষিকেশ তাৰপিছত উই আৰ হোপফুল কি 12টা বা 12:30 এটামান বজাত উই উইল চেক ইন আ হোটেল অৰ উইল চি আমি কেইটা বজাত পাওঁ ইদাৰ আমি ৰিভাৰ ৰাফটিং ফাৰ্ষ্ট কৰিম নহ'লে চেক ইন কৰিম টিল দেন বাই আমি হৰিদ্বাৰ পাইছি এতিয়া আৰু ফ্ৰম হেয়াৰ ঋষিকেশ আৰু 48 কিলোমিটাৰ থাকি যায় আৰু হৰিদ্বাৰত আমি আপোনালোকক নেক্সট যেতিয়া ভিডিঅ' হেৰি হ'ব গংগা কাষদি যাব তেতিয়া আমি ভিডিঅ'টো দেখাম আপোনালোকক এতিয়া ইট ইজ হোৱাট উই কল অনলি ৰোড দীপিকা তুমি কিবা কোৱা আৰু তুমি কৈ আছা ইমান ভালকে মই কি ভালকে কৈছো চলো ঠিক আছে বাৰু হেৰি কি কয় যেনেকৈ যেতিয়া গংগা আহিব আমি দেখাম হাই ফ্ৰেণ্ডছ আমি এই ঋষিকেশ আহি পাইছোঁহি আপোনালোকক ইয়াৰ পৰা ভিউটো দেখাম বাৰু বাট ফাৰ্ষ্ট অফ অল আমি অকণমান কুঁহিয়া হেৰি কি কয় ৰস খাই লওঁ এই কুঁহিয়া জুচ ট্ৰেফিক বহুত বেছি আছিলে মে বি বিকজ ৰাস্তাও অকণমান পাহাৰৰ ৰাস্তা প্ৰায় সৰুৱে হয় বাট টুডে উইকেণ্ড হোৱাৰ কাৰণেও হ'ব পাৰে দিল্লী হিমাচল হেৰি কি কয় হাৰিয়ানা পাঞ্জাব চবৰ মানুহবিলাক আৰু একেবাৰে দুদিন পালে ঋষিকেশ আৰু হাই সো আমি এই বিচলৈ গৈ আছোঁ এতিয়া মই দীপিকাও ৰেডি হৈ আছে আৰু
তাত গৈ পেলাই বাকী ভিডিঅ'ছবিলাক দেখাম আপোনাক লগ পাম তেনেহ'লে ক্লোজ কৰি দিওঁ ৰেডি কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল অবভিয়াছলি এনেকুৱা জেগাত চবৰে ভাল লাগে তোমাৰ মাতটো বহুত কম কম আহিব এতিয়া গোটেই হেৰিয়ৰ মাত আহিব ন আমি এই সৰুতে যে দৌল বনাইছিলোঁ নকৰিবা ভুলি যাম मुल्तानी मिट्टी नहीं नहीं हेलो फ्रेंड्स पासबेलार कॉफी এনেকুৱা এটা ভিউ ইমান বেকাৰ পাৰ্টনাৰ अच्छा बहुत काम और पार्टनर ইমান মানে আৰু কি লাগে আৰু ঠিকে থাকে পাৰ্টনাৰ আমি আহিলো ইয়াৰ পৰা কি কয় পানী ভালকে অলমোষ্ট কেনেকৈ 7টা পাৰি গৈছিলে ন 7টা 7:30 হৈছে আৰু কিন্তু ইয়াত চোৱাচোন আমাৰ অসমত এতিয়া 7:30 হোৱাহেঁতেন এতিয়ালৈকে গোটেই আন্ধাৰ হৈ গ'ল হয় বাট এতিয়াও মানে ধুনীয়া ভিজিবিলিটি আছে আপোনালোকে দেখি আছে 7:30 অলমোষ্ট 8টাই বাজিব হ'ল এতিয়া আৰু য়েছ কাৰেক্ট কাইলৈ ৰাতিপুৱা তাইক মই দীপিকা খেতিয়ে কৈ আছিলোঁ আমাৰ ৰিজৰ্টটো মানে অকণমান হেৰি মেইন ঋষিকেশ টাউনৰ পৰা অকণমান দূৰ হয় চ' হোৱাট ইজ হেপনিং ইজ কি কাইলৈ ৰাতিপুৱা আমি অকণমান সোনকালে ইয়াৰ পৰা চেক আউট কৰিম হোটেলৰ পৰা তাৰপিছত আমি যাম এই লক্ষ্মণ ঝুলাৰ তাৰপিছত ৰাম ঝুলা যিটো ঋষিকেশত আছে সেইটো চাবলৈ আৰু তাৰপিছত তাৰ পৰাই ডাইৰেক্ট দিল্লীলৈ ওলাই দিম আপোনালোকক লক্ষ্মণ ঝুলা ৰাম ঝুলা কাইলৈ দেখাম আমি ডেফিনেটলি দেখাম এতিয়া আমি আজিৰ দিনটো ইমানেই নহয় আমি ৱাক কৰিব যাম কিন্তু ৱাক কৰিবলৈ যিটো যাম সেইটো আমি আমাৰ প্ৰাইভেট মুভমেণ্ট উইল নট শ্বুট ইট তো আপোনালোকক একেবাৰে ৰাম লক্ষ্মণ ঝুলাই দেখাম কাইলৈ চলো বাই